আইতাৰ পৰিপাটি নঙলাখনৰ পৰা আৰম্ভ কৰা ভিডিঅ'টো আজি আপোনালোকৰ বাবে। আহক মোৰ লগত আপোনালোকেও আইতাৰ ঘৰখন এবাৰ চাই যাওক। বিশেষ কাৰণতহে দিছোঁ ঘৰখন আপোনালোকক দেখুৱাইছোঁ, কাৰণটো ভিডিঅ'টো শেষলৈকে চালেই গম পাব। আইতাৰ ঘৰলৈ আহিয়ে প্ৰথমতে আপোনাৰ চেণ্ডেলযোৰ খুলি ল'বলৈ মন যাব, কাৰণ আইতাই ইমান ধুনীয়াকৈ পৰিপাটিকৈ ঘৰখন মচি থয়, কি ক'ম, চেণ্ডেল পিন্ধি সোমাবলৈ মনেই নাযায়। আইতাৰ ঘৰত আলহী আহিলে ইয়াতে বহিবলৈ দিয়ে প্ৰায়। আইতাৰ ঘৰত এটা ড্ৰয়িং ৰুম আছে যদিও বৰ্তমান সেইটো ব্যৱহাৰ কৰি থকা হোৱা নাই। সেইকাৰণে মই প্ৰথমতে এই আলহী বহা ৰুমটোৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আইতাৰ শোৱনি কোঠা, চাব কি ধুনীয়া পৰিপাটি। অৱশ্যে বিয়া ঘৰৰ কথা আলহী আছিলে, সেইকাৰণে অকণমান বস্তুবিলাক ইফাল সিফাল হৈ আছে, কিন্তু যেতিয়া আইতা অকলে থাকে তেতিয়া ঘৰখনৰ যে ক'তো এটা বস্তু খেলি মেলিকৈ নাথাকে। আজি অকণমান অপৰিপাটি হৈ আছে, অপৰিপাটি যদিও পৰিপাটি। ইমান ধুনীয়াকৈ প্ৰত্যেকটো বস্তু আইতাই ধুনীয়াকৈ সজাই থয়। নাজানো আইতাই অলাগতিয়াল বস্তুবিলাক ক'ত থয়, কি কৰে, কিন্তু আমাৰবোৰৰ ঘৰত যিমান সামৰিলেও যিমান চাফা কৰিলেও ঘৰটো কোনো কাৰণত চাফা নহয়, কিন্তু আইতাৰ প্ৰত্যেকটো বস্তুৱে ইমান পৰিপাটি, আপোনালোকে যদি নিজ চকুৰে নেদেখে তেন্তে আপোনালোকে অনুমান কৰিব নোৱাৰে। মাটিৰ ঘৰ, মাটিৰ বেৰ, কিন্তু এটা ধূলি নাপায় আইতাৰ ঘৰখনত। মই যে চেণ্ডেলযোৰ খুলি সোমাই গৈছিলোঁ, ভাবিছে নেকি মোৰ ভৰিত ধূলি লাগিছে? অকণমানো ধূলি নাই লগা মোৰ ভৰিত। ইমান ধুনীয়াকৈ আইতাই কেনেকৈ মুচি থয় মই নিজেও নাজানো। এইফালে আন এটা ৰুম আইতাৰ, যিহেতু এখন ব্যৱহাৰ নহয় বিচনা, সেইকাৰণে কিছুমান কাপোৰ এনেকৈ জাপি থোৱা আছে। মই যে কৈছিলোঁ আইতাৰ ড্ৰয়িং ৰুম আছে, সেইফালে এইটো ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুমটোৰো তেনেকৈ ব্যৱহাৰ নহয়, সেইকাৰণে বস্তুবিলাক এনেকৈ থোৱা আছে। কিন্তু বস্তুবিলাক এনেকৈ থোৱা আছে যদিও কিন্তু খুব পৰিপাটি আকৌ দেই। প্ৰত্যেকটো বস্তুৱে অকণমানো ধূলি নাপায়। এইখন ডাইনিংখন, মই কৈছোঁ আলহী আছে সেইকাৰণে অকণমান বস্তুবিলাক ইফাল সিফাল হৈ আছে। চাবচোন এতিয়া আইতাৰ পাকঘৰটো, আপোনালোকৰ এনেকুৱা লাগিব যেন পাকঘৰটোত কোনো ধৰণৰ ব্যৱহাৰেই নহয়, যেন সজোৱা কিবা ঘৰহে, যেন প্ৰদৰ্শনীৰ কাৰণেহে থকা এটা ঘৰ। আইতাই কিন্তু ভিডিঅ'ত উঠিবলৈ বেয়া পায় বা ফটো মাৰিও বেয়া পায়। অকণমান উলিয়ালোঁ আৰু এনেকৈয়ে। আইতাৰ ঘৰলৈ যেতিয়াই কোনোবা নতুন আলহী যায়, তেওঁলোকে এটাই প্ৰশ্ন যে ইমান ধুনীয়াকৈ চাফাকৈ কেনেকৈ থ'ব পাৰে, আচৰিত লাগে। গেছটো চাওকচোন আইতাৰ, গম পাবনে বাৰু আপোনালোকে সদায় বনোৱা গেছটো এনেকুৱা চাফা হৈ থাকে বুলি? আমাৰ যে মুঠেই নাথাকে কিন্তু দেই, কম সংখ্যক মানুহ থাকে আচলতে এনেকুৱা ধৰণৰ। থাকিব পাৰে, কোনো ডাঙৰ কথা নহয়, কিন্তু আইতাই মানে অকণ বেছিয়ে চাফা। ইমান ভাল লাগে আইতাৰ ঘৰখনত। আপোনালোকে যদিও নিজ চকুৰে নেদেখে তেতিয়াহ'লে কিন্তু মই আকৌ কৈছোঁ, অনুমান কৰিব নোৱাৰে। এতিয়া আহিছোঁ একেবাৰে ঘৰৰ শেষত থকা পিছফালৰ বাৰাণ্ডাখনলৈ। বাৰাণ্ডাখনত যে চৌকাটো আছে দেখিছে? এই চৌকাটো সদায় ব্যৱহাৰ হয়, কিন্তু ব্যৱহাৰ হয় বুলি গম পায়নে? নাপায়। ইমান ধুনীয়া, অকণমান ছাইও নাই, সদায় চাফা কৰি থয়। গোটেই বাৰীৰ চুকটাও যদি চায় তথাপিতো আপুনি এটা পাতো বিচাৰি নাপায়। আইতাৰ ঘৰখন কেনেকুৱা পালে ক'বলৈ নাপাহৰিব। আইতাৰ আকৌ একেবাৰে ঘৰৰ পদূলিতে ৰেলৰ আলিটো। গতিকে আজিলৈ আহিলোঁ, বাই।